हेलो गाइस अस्सलामु अलैकुम की खबर आशा करो आपन ভালে আছে মই ভালে আছো এয়া মই নাম জলকীয়াখিনি কৈছিলো যে এখিনি আজি মাৰি মাৰো মিক্সিত হেয়া মই কেৰাহীত গৰম কৰি লৈছো অলপ গৰম কৰি মছমছীয়া কৰি লৈছো মানে এটা মিক্সিত মাৰিলে গুৰি হয় আৰু या हेखिनि মই মেচিন মাৰি দিম তাৰপিছত এইখিনি মই পাঁচফোৰণখিনি অলপ গৰম কৰিছোঁ ৰ'দত দি 9 মিনিট ৰ'দত দি থোৱা আছিল এইখিনি মই মিক্সিত মাৰি মছলা হিচাপে মই ব্যৱহাৰ কৰিম অলপ গৰম কৰি মাৰিলে মানে বস্তু গুৰি হয় চালি দিব লাগে চালনীয়ে মই জলকীয়া দি হৈ গ'ল এয়া ধনিয়াখিনি যিখিনি ধনিয়া আৰু জিৰা মিক্স কৰি ৰ'দত দি থোৱা হৈছিলে এইখিনি মই অলপ গৰম কৰি লৈছো মিক্সিত মাৰিম পুৰা বেছি দেৰি গৰম নাই বকিছে 2 মিনিট মান মই হাই ফ্লেমত গৰম কৰিছো মছলাখিনি বেছি কুলা পৰি গলো জ্বলা গোন্ধাব কেলে ৰ'দত দি মছমছীয়া হৈ আছে হেয়া মোৰ সকচোন তাৰপিছত মই এইখিনি ধনিয়া গুৰি জিৰাখিনি পিচি ললো এইখিনি মোৰ আজি বাইহু ঘৰৰ পৰা দি পঠাইছে ৰোজা মাহৰ কাৰণে প্ৰতিবাৰে দিয়ে ফলে মলে চবেই দিয়ে আমাৰ ঘৰৰ পৰা আমি যিমান পাৰো দিওঁ আৰু তেওঁলোকৰ ঘৰৰ পৰাও দিয়ে ফল মূল চানা দাল পিয়াজ নহৰু আদা মাংস সব দি পঠাইছে এভৰিথিং এয়া মই কুকাৰ মাংস বনাবৰ কাৰণে ৰেডি কৰিছোঁ তেল দিয়া হ'ল তেল গৰম হৈ মই পিয়াজখিনি দি দিলোঁ 3টামান পিয়াজ মই কাটি লৈছোঁ তাৰপিছত নিমখ দিলোঁ পিয়াজখিনি ৰঙা হ'বৰ কাৰণে ভালকৈ লৰাই লৈছোঁ ৰঙা হ'বলৈ দিছোঁ পিয়াজখিনি আৰু মই মছলা পিচি লৈছিলোঁ গোটা মছলা আছিল তাত নহৰু জলকীয়া গোটা মছলা মানে জিৰা ধনিয়া সেইখিনি মিক্সিত মাৰি লৈ মই দি দিছোঁ মছলাখিনি ভালকৈ মজাই লৈছোঁ মই ভালকৈ তেল ফুটি ওলাই আহিছে আৰু তাৰপিছত মই মাংসখিনি দি দিলোঁ ভালকৈ মজাই লৈছোঁ তাৰপিছত মই ঢাকনা মাৰি দিলোঁ মাৰি আকৌ মজাত আৰু অকণমান পানী দি মই ভজা টাইপৰ কৰিম সেইকাৰণে মই হুইচেল 2-3টামান মৰাইলোঁ তাৰপিছত এয়া মোৰ মাংস ৰেডি হৈ গ'ল আজিলৈ আহোঁ বাই বাই নেক্সট ভিডিঅ'ত লগ পাম